মনত ৰাখিব সন্দেহৰ কোনো চিকিৎসা নাই নীৰৱতাৰ সমান কোনো উত্তৰ নাই কথাতকৈ তীক্ষ্ণ কোনো বান নাই কিতাপতকৈ ভাল কোনো বন্ধু নাই সততাও সাধুতাতকৈ ডাঙৰ কোনো গুণ নাই আৰু মা দেউতাতকৈ বেছি ভাল পোৱা পৃথিৱীত এনেকুৱা কোনো মানুহ নাই তেওঁৰ ওপৰতহে বিশ্বাস ৰাখিব যিয়ে তোমাৰ তিনিটা কথা খুব ভালদৰে জানে তোমাৰ আহিৰ হাৰত লুকাই টকাৰ দুখ তোমাৰ খঙৰ হাৰত লুকাই টকাৰ মৰম তোমাৰ মন হৈ টকাৰ কাৰণ পৰিস্থিতিয়ে মানুহক বহুত কথা শিকায় সকলোৱে তাকিবলৈ শিকায় কেতিয়াবা সাহসী হ'বলৈ শিকায় কেতিয়াবা শক্তিশালী হ'বলৈ শিকায় লগতে মানুহ চিনি পাবলৈ শিকায় মানুহে একমাত্ৰ প্ৰাণী যি কেতিয়াও সন্তুষ্ট নহয় কোনোবাই দুখত থাকিলে সাঁতুৰি যায় কোনোবাই কষ্ট কৰিলে আহে আৰু কোনোবাৰ উন্নতি দেখি জ্বলায় আচলতে কোনো কাৰো সপোন নহয় দুদিনৰ চিনাকি দুদিনৰ পৰিচয় কাৰণ তেতিয়াই মানুহৰ সম্পৰ্ক হেৰাই যায় যেতিয়া সম্পৰ্কতকৈ বেছি ব্যস্ততাক মূল্যৱান বুলি ভাবে বৰ্তমান পৃথিৱীত এনেকুৱা মানুহৰ সংখ্যা কম নহয় যি পুণ্য মানুহৰ সংখ্যাতকৈ পাপী মানুহৰ সংখ্যা বেছি আৰু এই পাপ সৃষ্টি হয় মানুহৰ মানসিকভাৱে শাৰীৰিকভাৱে নহয় এজন মহান ব্যক্তি চাণক্যই কৈছিল পাপ শৰীৰৰ পৰা নহয় মনৰ পৰা সৃষ্টি হয় যিমানে গংগা স্নান নকৰা কিয় গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে মানসিকভাৱে নহয় আমি প্ৰত্যেকেই দিন ৰাতি নোহোৱাকৈ সপোন দেখো কিন্তু শুই থাকোঁতে যি দেখো সেইটো সপোন নহয় এজন মহান ব্যক্তিয়ে কৈছিল সপোন সেইটো যি সপোন পূৰণৰ বাবে টোপনি নাহে